So namaskar bondukol স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে পাপু এণ্ড মাইনা ভ্লগ আৰু বন্ধুসকল এতিয়া মানে তোমালোকক মই ক'ত আছো কৈ আছো মই আছো নাওবৈছা কলেজত জুনিয়ৰ কলেজত আৰু মানে ইয়াত মই কেলে আহিছিলো জানো তোমালোকে মই মানে এজন কেণ্ডিডেটক লগত লৈ আহিছিলো আৰু কেণ্ডিডেটক ভিতৰত ভৰাই দিলো বাৰু যেহেতু এলাউ নাই আমাৰ হলো তোমালোকক ভিডিঅ' দিবৰ বাবে মই অলপ ঘুমাই যাবলৈ চেষ্টা কৰিছো আৰু দেখিছা পুৰা একদম ভিৰ হৈ গৈছে পুৰা মানে আৰু ভিতৰলৈ আৰু ভিৰ হ'ব মই তোমালোকক দেখাই দিম আৰু আমি এতিয়া ভিতৰত গৈ পুৰা গেটৰ সন্মুখত সোমামগে আৰু তোমালোকে চাই থাকা ভিডিঅ'টো আৰু নিশ্চয় দেখিবলৈ পাইছা কেনেকুৱা মানুহৰ ভিৰ দেখিছা তোমালোকে আৰু মই এতিয়া আগতে গৈ ডাইৰেক্ট মেইন গেটতে সোমাই যাবলৈ চেষ্টা কৰিম আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা হা চাই থাকা পুৰা মানে গাইছ এনেকৈ দেখিছা তোমালোকে এনেকৈ সোমাই দিলোঁ এখনে হৈছে জুনিয়ৰ কলেজ আৰু বিন্দাছখিনি এতিয়া ভিতৰত গৈ থাকিম মানে আৰু তোমালোকে বিন্দাছ চাই থাকিবা ঠিক আছে আৰু দেখিছা মানুহ কেনেকুৱা লানি হৈ আছে পুৰা মানে ফুড গ্ৰেডৰ পৰীক্ষা এইবাৰ ধামাকা হ'ব নে কি কোৱা আৰু যিহেতু মই নিদিলোঁ ময়ো দিব পাৰিলোঁ হ'লে মোৰ মানে মানে আছাম পুলিচত মানে মই ফৰ্ম ফিল আপ কৰি থৈছোঁ এইভাবে মানে দিব পৰা নগ'লে এইবিলাক পৰীক্ষা মানে আৰু দিব পাৰিলোঁ হ'লে দিওঁ বুলি কোৱা হ'লে আৰু মানে মনো নগ'লে এইভাবে নিদিলোঁ আৰু এতিয়া দেখিছা আগফালে পাছফালে গোটেই মানুহ আৰু ময়ো এতিয়া গৈ আছোঁ মানুহৰ লগে লগে আৰু তোমালোকক দেখাই দিম মানে অলপ দূৰ আছেতো তোমালোকক দেখাই দিম চাই থাকিবা পুৰা আৰু গাইছ মই ভাবিছিলোঁ মানে অলপ গ'লে পাই যামগৈ আৰু এতিয়া আহি লাষ্টত দেখা পাইছোঁ চোৱা বাপৰে গাইছ বহুত দূৰ এই ৰাস্তাটোত আৰু বহুত দূৰ যাব লাগিব আৰু তাৰপিছতে পুৰা পামগৈ চাই থাকা আৰু চ' মানে ইয়াত অকল কেণ্ডিডেটৰ এলাউ দিছে কেণ্ডিডেটৰ ওপৰত এলাউ দিয়া নাই আৰু যিহেতু মই মানে তাত ভিডিঅ' এটা বনাওঁ মানে ব্লগ বনাওঁ বুলি কৈ আহিলোঁ আৰু সেইবাবে আহিব দিলে আৰু এইবোৰ দেখিবলৈ পাইছা বিন্দাছ মানুহে হৈছে গোটেই আৰু ভিডিঅ'টো চাই থাকা আৰু গাইছ ফাইনেলি পুৰা আহি পাই গৈছোঁহি চাওক দেখাই আছোঁ তোমালোকক পুৰা ফাইনেলি আহি পাই গৈছোঁহি এইফালে মন কৰক পাই গৈছোঁহি আৰু মানে আৰু অলপ দূৰ গ'লে পাই যাম ভিতৰত সোমালোঁ আৰু এইখনেই হৈছে মেইন গেটখন আৰু মানে এনেকৈ পুৰা কেণ্ডিডেট আহি ফিটিং হৈ গ'ল আৰু চবেই নিজৰ ৰোল নাম্বাৰ চাই পুৰা ভিতৰত গৈ আছে আৰু মই যিহেতু কেণ্ডিডেট নহয় মইনো কি কৰিম মই তোমালোকক ভিডিঅ' কৰিয়ে দেখাই আছোঁ আৰু বিন্দাছ চোৱা এনেকৈ পুৰা চবেই নিজৰ এডমিট কাৰ্ডৰ নাম্বাৰ বিচাৰি আছে আৰু বিন্দাছ কেনে বাপৰে গাইছ কেণ্ডিডেট দেখি ভয় লাগি গৈছে কোনে পাব কোনে নাপাব ঠিক নাই চ' দেখিছা বাপৰে গাইছ ধামাকা পৰীক্ষা হ'ব দেই বুকু কপি গৈছে পৰীক্ষা নিদিয়াটোৱেই আৰু যে গাইছ আহিয়ে আছে পুৰা ৰাস্তাত লানি হৈ আছে মানে দেখিছিলা তোমালোকক দেখাইছিলোঁ এনেকৈ চাওক সকলো প্ৰস্তুত নিজৰ এডমিট কাৰ্ডৰ নম্বৰ বিচৰাত এইফালে চাওক আপোনালোকক দেখাই দিছোঁ বাৰু নম্বৰ দিয়া তালিকাখন কেনেকৈ নদিছে চাওক এনেকৈ চাব দিছে আৰু চব মুখে এটা কমন ডাইলগ হৈ গ'ল সকলোৰে 5,000 পোষ্ট আছে বোলে 5 লাখ মানুহ আৰু এই 5 লাখৰ ভিতৰত 5,000 এইটো পাবই ন আৰু প্ৰত্যেকখন কলেজতে চাগে পুৰা এনেকুৱা হৈছে আৰু মোৰ মতে পুৰা ফিটিং মানুহ হৈছে দেখিছা আৰু চব বন্ধুসকল মই এতিয়া কেণ্ডিডেটক চাই নাথাকোঁ আৰু কেণ্ডিডেটক চাই থাকিলে মোৰ এইফালে মানে ঘৰলৈ যাব লাগিব যে আৰু মানে ঘৰৰ পৰা পুৰা 40-50 কিলোমিটাৰ হৈ যাব নাওবৈছা কলেজ পাইছোঁহি আৰু ৰাতিপুৱা 4টাতে ওলাইছোঁ আমি আৰু মানে বন্ধুসকল এনেকৈ পুৰা সকলোৱে পৰীক্ষা দি থাকক আৰু মই এতিয়া গৈ থাকোঁ আৰু তোমালোকক অলপ আঁতৰৰ পৰা দেখাই দিছোঁ চোৱা কেনেকুৱা মানুহ পুৰা দেখিছা আৰু এতিয়া মই গৈ থাকোঁ ৰাস্তাত আৰু এতিয়া গৈ থাকোঁ আৰু বন্ধুসকল মই ইমান কেলে ফুপাইছোঁ গম পাইছানে
কোৱাই নাই তোমালোকক, ক'লে গম পাবা। তো মানে এইডোখৰত কাৰখনলৈ মন কৰিছা, কাৰখন মানে খুব ঠেলিব লগালে গাইছ, ষ্টাৰ্ট নোহোৱা হ'ল, লাষ্টত পলাই গুচি আহিলোঁ। নহয় গাইছ, এৰি থৈ আহিলোঁ তাক, যি হৈ থাকক নে কি কোৱা।